মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা ৰাজ্য কপোৱা খবৰ। হয়, ৰাজ্য কপোৱা খবৰ। ইমান দিনে আমি আপোনাক টিভি পলাই লৈ যোৱা লিংক ভাইৰেল হোৱাৰ দৰে মেণ্টেলি ৰাজ্য কপোৱা খবৰ দি আহিছোঁ। আজি আমি আপোনালোকক দিম এটা ফিজিকেলি ৰাজ্য কপোৱা খবৰ। হয়, কালি ৰাতি ভূমিকম্প হৈছিল। নাই, আপুনি এইটো নাভাবিব যে মাল খাই আপোনাৰ কালি বেছি নিচা হৈছিল। হয়, আপোনাৰ মাল কৰা আছিল ঠিকেই, কিন্তু কালি ৰাতি ভূমিকম্প হৈছিল। এতিয়া আমি সেই বিষয়ে আলোচনা কৰিম। আমাৰ লগত আছে এজন বিশিষ্ট ব্যক্তি, চ' তেওঁৰ পৰা জানো। দাদা, কালি ৰাতিৰ ভূমিকম্পৰ বিষয়ে আপুনি কেনেকৈ জানিলে? আপোনাৰ এক্সপিৰিয়েঞ্চ কি আছিল? সেই সময়ত মই হাগিব বহিছিলোঁ, কিন্তু বাৰে বাৰে চাওঁ উল্টা পাল্টা লেণ্ডিং হয়। মানে য'ত পৰিব লাগে তাতে নপৰে, বেলেগ ফালে গুচি যায়, ইফালে সিফালে সিঁচৰতি হৈ যায়, এনেকুৱা আৰু। তেতিয়া আপুনি গম পালে ভূমিকম্প দিয়া বুলি? নাই, তেতিয়াও গম পোৱা নাই। মই ভাবিছিলোঁ মোক ভূতে চুতে ধৰিছে নেকি। তেনেহ'লে কেনেকৈ গম পালে ভূমিকম্প দিয়া বুলি? মইতো খগেনৰ পুতেকৰ হোৱাটছআপ ষ্টেটাছ চাইহে গম পালোঁ যে ভূমিকম্প দিছে বুলি।